নমস্কাৰ বন্ধুসকল, ইডিটিছ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পৰিৱেশ বিজ্ঞানৰ 3 নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত আমি 20টা প্ৰশ্ন আলোচনা কৰিম। গতিকে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথম প্ৰশ্ন, পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰণ কি? বিকল্পসমূহ এনে ধৰণৰ: ক. জনসংখ্যা বিস্ফোৰণ, খ. নিৰ্বনানীকৰণ, গ. প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ, খ. ওপৰৰ আটাইকেইটা। পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰণ কি? শুদ্ধ উত্তৰটো হ'ব খ. ওপৰৰ আটাইকেইটা। এই আটাইকেইটা কাৰণৰ কাৰণে পৰিৱেশ প্ৰদূষণ হয়। পৰৱৰ্তী প্ৰশ্ন, ভূ উষ্মীভৱনৰ কাৰণ কি? বিকল্পসমূহ হ'ল: ক. জল প্ৰদূষণ, খ. ভূমি প্ৰদূষণ, গ. বায়ু প্ৰদূষণ, খ. জনসংখ্যা বিস্ফোৰণ। শুদ্ধ উত্তৰটো হ'ব গ. বায়ু প্ৰদূষণ। পৰৱৰ্তী প্ৰশ্ন, কি প্ৰধান কাৰকৰ বাবে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে? বিকল্পসমূহ হ'ল: ক. জনসংখ্যা বিস্ফোৰণ আৰু নিৰ্বনানীকৰণ, খ. নিৰ্বনানীকৰণ আৰু জীৱাশ্ম ইন্ধনৰ দহন, গ. খৰি জ্বলোৱা আৰু সালোক সংশ্লেষণ, খ. সালোক সংশ্লেষণ আৰু জীৱাশ্ম ইন্ধনৰ দহন। শুদ্ধ উত্তৰটো হ'ব খ. নিৰ্বনানীকৰণ আৰু জীৱাশ্ম ইন্ধনৰ দহন। পৰৱৰ্তী প্ৰশ্ন, কি গেছৰ বাবে অম্ল বৰষুণ হয়? বিকল্পসমূহ হ'ল: ক. নাইট্ৰজেন অক্সাইড আৰু কাৰ্বন মনক্সাইড, খ. ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড, গ. কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনক্সাইড, খ. CFC আৰু হাইড্ৰজেন ক্লৰাইড। শুদ্ধ উত্তৰটো হ'ব খ. ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড। পৰৱৰ্তী প্ৰশ্ন, কোনবিধ কয়লা সৰ্বোত্তম? বিকল্পসমূহ হ'ল: ক. বিটুমিনাছ, খ. লিগনাইট, গ. এন্থ্ৰাচাইট, খ. পিট। আৰু শুদ্ধ উত্তৰটো হ'ব গ. এন্থ্ৰাচাইট। পৰৱৰ্তী প্ৰশ্ন, মাল্টিপাৰ্পজ ৰিভাৰ ভেলী প্ৰজেক্টছ আৰ দ্য নিউ টেম্পল অফ মডাৰ্ণ ইণ্ডিয়া কথাষাৰ কোনে কৈছিল? বিকল্পসমূহ হ'ল: ক. মতিলাল নেহেৰু, খ. মহাত্মা গান্ধী, গ. ৰাজীৱ গান্ধী, খ. জৱাহৰলাল নেহেৰু। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব খ. জৱাহৰলাল নেহেৰু। ইয়াৰ পিছৰ প্ৰশ্ন, বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ থকা নিজম উপত্যকা ক'ত অৱস্থিত? বিকল্পসমূহ হ'ল: ক. কেৰেলা, খ. কৰ্ণাটক, গ. অন্ধ্ৰপ্ৰদেশ, খ. উত্তৰাখণ্ড। বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ থকা নিজম উপত্যকা। শুদ্ধ উত্তৰটো হ'ব ক. কেৰেলা। পৰৱৰ্তী প্ৰশ্ন, বতৰৰ পৰিঘটনাবোৰ ক'ত ঘটে? বিকল্পসমূহ হ'ল: ক. ট্ৰপোস্ফিয়াৰ, খ. ষ্ট্ৰেটোস্ফিয়াৰ, গ. মেছ'স্ফিয়াৰ, খ. থাৰ্মোস্ফিয়াৰ। শুদ্ধ উত্তৰটো হ'ব ক. ট্ৰপোস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰত বতৰৰ পৰিঘটনাবোৰ ঘটে। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব বন্যপ্ৰাণী দিৱস কোনদিনা পালন কৰা হয়? বিকল্পসমূহ হ'ল: ক. 6 অক্টোবৰ, খ. 6 নৱেম্বৰ, গ. 11 জুলাই, খ. 12 ডিচেম্বৰ। আৰু শুদ্ধ উত্তৰটো হ'ব ক. 6 অক্টোবৰ। ইয়াৰ পিছৰ প্ৰশ্ন, অজন স্তৰত হোৱা ফুটাৰ বাবে তলৰ কোনটো গেছ জগৰীয়া? বিকল্পসমূহ হ'ল: ক. কাৰ্বন মনক্সাইড, খ. ক্লৰ'ফ্ল'ৰ কাৰ্বন, গ. ছালফাৰ ডাই অক্সাইড, খ. নাইট্ৰজেন ডাই অক্সাইড। আৰু শুদ্ধ উত্তৰটো হ'ব খ. ক্লৰ'ফ্ল'ৰ কাৰ্বন, যাক CFC বুলিও কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোন অঞ্চলত বৰ্ষাৰণ্য আছে? বিকল্পসমূহ হ'ল: ক. আন্দামান, খ.
দাৰ্জিলিং, গ কৰ্ণাটক, খ জম্মু। আৰু শুদ্ধ উত্তৰটো হ'ব ক আন্দামান। ইয়াৰ পিছৰ প্ৰশ্ন, ভূপাল গেছ দুৰ্ঘটনা কেতিয়া সংঘটিত হৈছিল? বিকল্পসমূহ হ'ল ক 1981 চনত, খ 1984 চনত, গ 1982 চনত, খ 1983 চনত। শুদ্ধ উত্তৰটো হ'ব খ 1984 চনত। ইয়াৰ পিছৰ প্ৰশ্ন, ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গত হোৱা গেছবিধৰ নাম কি? বিকল্পসমূহ হ'ল ক ছডিয়াম আইচথিঅ'চায়ানেট, খ ইথাইল আইচথিঅ'চায়ানেট, গ পটাছিয়াম আইচথিঅ'চায়ানেট, খ মিথাইল আইচথিঅ'চায়ানেট। আৰু শুদ্ধ উত্তৰটো হ'ব খ মিথাইল আইচথিঅ'চায়ানেট। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব পক্ষী দিৱস কেতিয়া পালন কৰা হয়? বিকল্পসমূহ হ'ল ক 5 জুলাই, খ 12 নৱেম্বৰ, গ 3 অক্টোবৰ, খ 5 ডিচেম্বৰ। বিশ্ব পক্ষী দিৱস কেতিয়া পালন কৰা হয়? আৰু শুদ্ধ উত্তৰটো হ'ব খ 12 নৱেম্বৰ। পৰৱৰ্তী প্ৰশ্ন, কানহা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? বিকল্পসমূহ হ'ল ক উত্তৰ প্ৰদেশ, খ মধ্যপ্ৰদেশ, গ গুজৰাট, খ হাৰিয়ানা। শুদ্ধ উত্তৰটো হ'ব খ মধ্যপ্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, ভাৰত মহাসাগৰত থকা বৃহত্তম দ্বীপটোৰ নাম কি? বিকল্পসমূহ হ'ল ক শ্ৰীলংকা, খ আন্দামান নিকোবৰ, গ মাডাগাস্কাৰ, খ মৰিছাছ। শুদ্ধ উত্তৰটো হ'ব গ মাডাগাস্কাৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ৰাজ্যিক ফুল কি? বিকল্পসমূহ হ'ল ক তগৰ, খ গোলাপ, গ পদুম, খ শিয়ালনেজীয়া কপৌ ফুল। অসমৰ ৰাজ্যিক ফুল কি? আৰু শুদ্ধ উত্তৰটো হ'ব খ শিয়ালনেজীয়া কপৌ ফুল। পৰৱৰ্তী প্ৰশ্ন, নন্দন কানন চিৰিয়াখানা ক'ত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ বিকল্পসমূহ এনেধৰণৰ ক কেৰেলা, খ উৰিষ্যা, গ কৰ্ণাটক, খ বিহাৰ। আৰু শুদ্ধ উত্তৰটো হ'ব খ উৰিষ্যা। ইয়াৰ পিছৰ প্ৰশ্ন, বিষুৱ অঞ্চলত তলৰ কোনটো পোৱা যায়? বিকল্পসমূহ হ'ল ক পৰ্ণপাতী অৰণ্য, খ ভূমধ্য জোপোহা অৰণ্য, গ প্ৰান্তীয় বৰ্ষাৰণ্য, খ শংকু আকৃতি উদ্ভিদৰ অৰণ্য। আৰু শুদ্ধ উত্তৰটো হ'ব গ ক্ৰান্তীয় বৰ্ষাৰণ্য। আজিৰ ভিডিঅ'টিৰ অন্তিম প্ৰশ্ন, গিবন অভয়াৰণ্য ক'ত অৱস্থিত? বিকল্পসমূহ হ'ল ক যোৰহাট, খ তিনিচুকীয়া, গ শিৱসাগৰ, খ কাছাৰ। আৰু শুদ্ধ উত্তৰটো হ'ব ক যোৰহাট। আজিলৈ ইমানেই। আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।